গুড মৰ্ণিং এভৰিৱান। আৰু আজি ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰিছোঁ কিয়নো আজি মানে অকণমান লৰালৰিত আছোঁ। বহুত বৰষুণ দি আছিলে, সেইকাৰণে উঠোতে অলপ লেট হৈ গ'ল। আৰু বৰষুণ দি থকাৰ কাৰণে তেনেকৈ ক'তো ওলাই যাম বুলি ভবাও নাছিলোঁ, একো প্লেনিং নাছিলে আমাৰ ওলাই যোৱা। কিন্তু এতিয়া বৰষুণটো এৰিছে আৰু কালি ভণ্টিহঁতো আহিছে, সেইকাৰণে ভাবিছোঁ এতিয়া সিহঁতক লৈ অকণমান ফুৰিবলৈ যাওঁ বুলি। প্লেনিংটো বহুত ছাডেনলি হৈ গৈছে আচলতে, সেইকাৰণে এতিয়া অকণমান লৰালৰি হৈছে। আৰু এতিয়া মই ইফালে ব্ৰেকফাষ্ট বনাই আছোঁ, আৰু আজি ব্ৰেকফাষ্টত মই বনাইছোঁ ফ্ৰাইড ৰাইচ। কালিৰ অলপ ঠাণ্ডা ভাত ৰখি গৈছিলে, সেইকাৰণে সেইখিনি কি কৰিম কি নকৰিমকৈ মই এতিয়া ফ্ৰাইড ৰাইচে বনাই দিছোঁ, কাৰণ ঠাণ্ডা ভাত খাবলৈও মন নাযায় আৰু ইমানখিনি ভাত পেলাই দিবলৈও মন যোৱা নাছিলে। আৰু এইখিনি মই একেবাৰে চিম্পলকৈ বনাইছোঁ, মাত্ৰ অকণমান পিঁয়াজ দিছোঁ, কেইটামান ড্ৰাই ফ্ৰুটছ দিছোঁ। গ'ল শুন এফালে হেল্ল' এভৰিৱান কোৱা। সেইটো কি হেল্ল' এভৰিৱান ষ্টাইল কৰি আছা, গোটেই ড্ৰেছিঙৰ বস্তু উলিয়াই পেলাই পুৰা ষ্টাইলত লাগি আছে। সেইবোৰ উলিয়াই পেলাই কি কৰিছা তুমি? ষ্টাইল কৰিছোঁ, ষ্টাইল কৰিছিলোঁ। লোৱা ষ্টাইল কৰা, লোৱা ষ্টাইল কৰা। আমাৰ তাই পুৰা ষ্টাইলত লাগি আছে। কালি আহিলে ইহঁতি, কালি আহি পেলাই আজি পুৰা ধুনীয়াকৈ ষ্টাইলত লাগি আছে। অঁ কিটি মাছ কাটিছা? অঁ কাটা। সেইটো কি হাঁহি? সেইটো কি? ক'ত তিতি মাছ কাটিছা তুমি? কোনা সেইটো তিতি মাছ কাটিছা? তিতি মাছ কাটি আছে বুলি। আৰু আমি আমি আহিছোঁ ভালুকপুং। সেইফালে ভণ্টি মানে শুবলৈ লৈছে, তাই শুবলৈ লৈছে, টোপনি যোৱা নাই। এতিয়া আহি আছোঁ, গান গাই আছে কাপোৰ। আৰু যাওঁ এতিয়া ভালুকপুং। মই আগতে গৈছোঁ, আমি যোৱা নাই, সেইকাৰণে আজি লৈ যাওঁ। অৰুণাচলত সোমাই গ'লো আমি এতিয়া গেট পাৰ হৈ। এইজনী মই দেহা মানুহ। অঁ ভৰাব লাগিব হ'ব পাৰে। দেহা মানুহ তুমি কি খাইছা? লাৰু খাইছা? আমি ক'ত আহিছোঁ? ভালুকপুং। অৰুণাচলত তেলৰ দাম সস্তা বুলি অৰুণাচলত তেল ভৰাবলৈ আহিছোঁ। অঁ ইমান দূৰ পাৰ হৈ এতিয়া ইয়াত তেল ভৰাবলৈ আহিছোঁ। ইয়াত অকণমান সস্তা ন, বেছি সস্তা নহয় নহয়। কালি আমি কিমানত কিমানকৈ ভৰাইছোঁ? সেইটোৱে 2 টকামান কম, 1 টকা 2 টকামানেই কম, 2 টকামান কম। সেইটো কাৰণে আহি 2 টকা কম তাকে ভাবলৈ আহিছোঁ। উপু তুমি কি কৰিছা? মই লাডু খাইছোঁ। তুমি পুৰা বতাহ দি আছে। মোৰ এনেই কাহ হৈ আছে, এতিয়া বতাহৰ পুৰা কাহ হ'ব। আৰু অহা কথা নাছিলে, একে ছাডেনলি মানে আৰু প্লেনিং হৈ গ'ল অহা। সেইফালে নাযাওঁ, পুৰা বৰষুণ হৈ আছে এতিয়া। লিটল হাইটছ খাইছোঁ। তোমাৰ ভাল লাগিছেনে আজি? ভাল লাগিছে। এতিয়া আমি আহিলোঁ প্ৰশান্তি লজ। আমি ভালুকপুঙৰ য'ত গৈছিলোঁ, মানে যিকণ জেগা পাইছিলোঁগৈ, সেইকণ জেগাৰ পৰা অকণমান দূৰ গৈ পেলাই হেৰি আছিলে, এটা ৱাটাৰফলছ আছিলে, কিন্তু তাত নগ'লে পেলাই পূৰা বৰষুণ দি আছে, ইমান ঠাণ্ডা বতাহ দি আছে, সেইকাৰণে তাত নগ'লোঁ, উভতি গুচি আহিলোঁ। তাৰপিছত এতিয়া সেই প্ৰশান্তি লজত আহিছোঁ। ভালুকপুঙৰ পৰা ওলাই আহিলোঁ। এই মোৰ চুলিটো অলপ অৱস্থা নাইকিয়া হৈ গৈছে পকা। ধুনীয়া হয়। জেকেটটো হাততে লৈ আছোঁ, ঠাণ্ডা লাগিছে, পিন্ধিম এতিয়া। ইমান এতিয়া ঠাণ্ডা বতাহ দি আছোঁ, ওচৰতে নদীখন আছে যে, বৰ ঠাণ্ডা লাগিছে। বৰ ধুনীয়াকৈ ৰাখিছে। দেহা মানুহ আমাৰ দেহাকে আগত পটককৈ গৈ আছে। পুৰা খোজকাঢ়ি গৈ আছে। দেহা মানুহ তুমি জোলনা খেলিবানে? জোলনা খেলিবা? তুমি জোলনা খেলিবা? ক'ত আহিলোঁ আমি? ফুফু আহিলোঁ। চবকে কোৱা গৈ হেল্ল' বুলি। ভালনে? অঁ আহা আমি খেলোঁগৈ, আহা আমি খেলোঁ, আহা। অঁ সেইটো খেলিম, আহা 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 আহা। বাবা ভয় লাগিছে নেকি?
আমাৰ দেহাই খেলিছে আমাৰ দেহাই একো নহ'ব এনেকৈ এটা ভয় খাইছে মা মোকে খেলি খেলি ভৰি বিষাই গ'লগৈ পাই প্ৰশান্তি পাই আহি এতিয়া আকৌ ইয়াত পালোহি নদীৰ ওচৰত পালোহি আমি সেই নামেৰি পিকনিক খাবলৈ আহিছিলোঁ যে 12 মাইলত সেইখন জেগা পালোহি পানী ইমান সিহঁতি আহোঁ বুলি ক'লে সেইকাৰণে ইয়াতে নামি দিলোঁ প্ৰশান্তি কিবা খাবলৈ আহিছিলে ইমান ভোক লাগিছিলে এইকেইটা বোলে ভোক লগা নাই সেইকাৰণে নাখালে গুচি আহিলে মোৰ ইমান ভোক লাগিছে সিহঁতৰ ভোক নাই লগা কাৰণে মোকো খাবলৈ নিদিলে এতিয়া ৰাস্তাতে যাওঁ কাৰণে ক'ৰবাত খাই যাব লাগিব ইমান ফুট বৈ আছে ইমান ফুট আছে ন কিন্তু ভাল লাগে বনালে কিবা এটা অঁ পাৰি শিললৈকে যাবলৈ সেয়া দেউতাই নিদিলে সেইদিনাখন নামিব নাপালে আমাৰ আইদেউ পিকনিক খাবলৈ আহোঁতে সেইকাৰণে আজি নামিছে সেইদিনাখন পানী নামিবলৈ নাপায় তাই কি ঠেহ বাবৰি শিলে শিলে আহি আছে পুৰা চাউণ্ড হৈ আছে ন সেইফালে পুৰা ফুট বৈ আছে নেকি ইমান চাউণ্ড হৈ আছে যে পুৰা একদম ফুট বৈ আছে তাই পানীলৈও ভয় কৰে নুচুৱে ইমান ভয় বোলা ৰেষ্টুৰেণ্ট বিচাৰি বিচাৰি আমি এতিয়া আহি পালোঁ কন্যাকা ন আমি মান খাম এতিয়া মান খাম কন্যাকা এফালে চাটনি চিকেন দে প্লেন ৰাইচ এফালে কি আছিলে চিকেন কাৰী আহি গ'ল খাই লওঁ এতিয়া ইমান ভোক লাগিছে খাই গ'ল আৰু আহি পালোঁ ইমান ঠাণ্ডা লাগিছে বাপৰে কি ঠাণ্ডা পৰিছে ন আমাৰ এই দুটা শুলেহি আহি মাক জীয়েক দুইজনী শুই আছে হেনো ঠাণ্ডাৰ কাৰণে হেনো হাঁহ খোৱা বতৰ আমাৰ সেইকেইজন গৈছে হাঁহ আনিবৰ কাৰণে এতিয়া আকৌ হাঁহ বনাব লাগিব ৰাতি ভাত বনাবৰ কাৰণে পূৰা যা যোগাৰ চলাওঁগৈ আৰু এইফালে আমাৰ হাঁহ মাংস হৈ আছে আজি ৰান্ধনি এইফালে বন্তিয়ে বনাই আছে হাঁহ মাংস পানী দিব হৈছে আৰু ন টেষ্ট কৰিব হৈছে নাই সিজিলে জানো এৰিছান নে অকণমান দেখি খাওঁ খাওঁ লাগিছে আৰু এইফালে আমাৰ হাঁহৰ মাংস হৈ গ'ল আৰু হাঁহৰ মাংস আধা আধি টেষ্ট কৰি শেষ হ'ল আধা আধি হাঁহৰ মাংস টেষ্ট কৰি শেষ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই আমি আজিলৈ আহোঁ বাই বাই অ' মাৰা দি দিয়া চবকে আৰু চকু অকণ মাৰি দিয়া বাই 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 অ' হৈ যাব